Hello friends, welcome back to my channel. আজি মই আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিও লৈ আহিছো। এয়া চিনি পাইছেনে? সজনাৰ পাত লৈছো মই। এখিনি ভালদৰে গুছাই লম। এনেদৰে পাতবোৰ গুছাই লৈছো। এতিয়া এই পাতেৰে মই পকৰি বনাম। ৰেচিপিটো বনাবলৈ মই কি ইনগ্ৰেডিয়েন্টস লৈছো মই এবাৰ কৈ দিছো। এয়া ডাঙৰ পিয়াজ দুটা কাটি লৈছো, জলকীয়া তিনটা কাটি লৈছো, আৰু এই আদা নহৰু আৰু জলকীয়াৰ পেষ্ট লৈছো। এয়া হল হালধি, আৰু এয়া জালুকৰ গুৰি, এ জিৰা গুৰি, আৰু এয়া জলকীয়াৰ গুৰি, আৰু এয়া হল নিমখ। আপোনালোকে নিজৰ সোৱাদ অনুসৰি জুখখিনি লৈ ল'ব এয়া মছলাখিনিৰ। আৰু তাৰ লগতে লৈছো এয়া হল বেসন, এয়া হল ময়দা, আৰু এখিনি অকমান কমকৈ লৈছো সুজি, আৰু লগতে লাগিব আমাক সয়া সস, আৰু এইখিনি মই পাতখিনি ধুনীয়াকৈ ধুই লৈছো। এতিয়া আহকচোন ৰেচিপিটো ষ্টাৰ্ট কৰো। এতিয়া মই পাতখিনি আগতে লৈ লৈছো ইয়াতে। এতিয়া মই ইয়াতে বেসনখিনি দি লৈছো। আৰু ময়দাখিনিও দি দিছো, আৰু লগতে সুজিখিনিও দি দিছো। ইয়াত মই বেকিং পাউডাৰ 1 চামুচো দি দিছো। এতিয়া মই ইয়াত পিয়াজ দি দিছো, আৰু বাকিখিনি ইনগ্ৰেডিয়েন্টটো দি দিম। এয়া জালুকৰ গুৰিখিনি দি দিছো, জিৰা গুৰি অকমান বেছিকৈ দিব তেতিয়া টেষ্টটো ভাল আহে। এয়া হালধিখিনি, জলকীয়া গুৰিখিনি, আৰু নিমখ সোৱাদ অনুসাৰে দি দিব। আৰু শেষত এয়া আদা নহৰু আৰু জলকীয়াৰ পেষ্টখিনি দি দিছো। ইয়াত মই কালাৰৰ বাবে অকমান কাশ্মীৰ ৰেড চিলি পাউডাৰ এড কৰিছো। আৰু লগতে সয়া সস এড কৰিছো। এতিয়া মই এইখিনি মিক্স কৰি লৈছো। এনেদৰে চামুচেৰে মিক্স কৰি লোৱাৰ পাছত এতিয়া মই ইয়াতে পানী দি হাতেৰে মোহাৰি লম। পানী দি দিছো মই ইয়াতে। ভালদৰে মঠি লৈছো। এনেদৰে ভালদৰে মই মঠি লৈছো যাতে টেষ্টটো ভালদৰে আহি যায়। এতিয়া মই এইখিনি 15 মিনিট সময়ৰ কাৰণে ঢাকি থম, আৰু এইখিনি বেছি পনীয়া নকৰিব। এনেদৰে মই কৰি থৈছো। 15 মিনিট হৈ গ'ল। এতিয়া মই এইখিনি
ভালদৰে লাৰি ল'ম এতিয়া এইখিনি বনাবলৈ ৰেডি হৈ গৈছে এতিয়া মই কেৰাহীত তেল গৰম হ'বলৈ দিছো ৰিফাইন্ড অইল তেল গৰম হৈ গ'ল এতিয়া মই ইয়াতে দি দিছো এইখিনি এটা এটাকে এতিয়া মই এইখিনি এবাৰ এবাৰ লুটিয়াই দিম এতিয়া মই এইখিনি আকৌ এবাৰ এবাৰ লুটিয়াই দিম এতিয়া মই এইখিনি উঠাই লৈ লম এতিয়া ইয়াতে বাকিখিনিও দি দিম এনেদৰে আমি গোটেইখিনি ভাজি ললো এতিয়া উঠাই লৈছো এয়া আমাৰ সজনা পাতৰ গৰম গৰম পকৰি ৰেডি হৈ গ'ল ইয়াক আপোনালোকে চাটনি হওক সস হওক মেয়নিজ হওক যিকোনো বস্তুৰ লগতে খাব পাৰিব আৰু খাই বহুত টেষ্টি লাগে আপোনালোকে বনাই চাওক মোৰ দৰে আৰু মোৰ ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাব আৰু যদি ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু যদিহে মোৰ চেনেলটো প্ৰথমবাৰলৈকে চাইছে তেতিয়াহ'লে মোৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব